ইয়াতকৈ ডাঙৰ আছে এইটো কিমান হয় ক'ত ধৰিছে আপোনালোকে কেনেকুৱা লাগিছে মাছ ধৰি ভালে গোটেই গাঁৱৰ মানুহ আহে নেকি অকল এখন গাঁও বুলি নহয় 5খন 6খন গাঁও হয় নেকি মাছ পায় ন ডিউটিত আহোঁতে নদী এখনতে মানে মানুহকেইজন মানে আপোনাৰ মাছ মাৰি আছিলে তাকে পালোঁ আৰু বিশেষকৈ এখন গাঁৱৰ মানুহ একেলগতে মাছ মাৰি ভাল লাগে আনন্দ হয় এনেই কেনেকুৱা লাগিছে আপোনালোকৰ কওকচোন মাছ মাৰি বহুত ভাল লাগে অঁ মাছ পাওঁ তেনেকৈ মাছ কিমান পালে মাছ এতিয়া ধৰিলে মানে লগতে ভাগ কৰি খায়নে এনেই হয় নেকি ঠিক আছে দিয়ক ধৰক আনন্দ কৰক আমাৰ ছাৰ আছে ছাৰে কিবা এটা ক'ব এই ইয়াৰ বিষয়ে ভাল লাগিলে এই ইমাৰ্চন ঘাটলৈ আহিলোঁ কিন্তু আহি এতিয়া যেতিয়া ভাল দৃশ্য এটা বিৰল দৃশ্য কোনোদিন মাছ মই এনেকৈ পলহে দেখা নাছিলোঁ আজি আহি দেখিলোঁ খুব ভাল লাগিছে সাৱধানভাৱে পানীত যিসকলে সাঁতুৰিব জানে তেওঁলোকে আচলতে এইটো নামিলে ভাল আৰু দ্বিতীয় কথা হ'ল কি সাঁতুৰিব নাজানিলে হয়তো সিহঁতি নাহে ইয়ালৈ যিয়ে নহওক নিজক ছেফ ৰাখি মাছক ধৰিব লাগে মাছ ধৰিবলৈ গৈ নিজৰ জাতীয় অন্যায় নহয় গতিকে সকলোকে জনাইছোঁ এইটো দৃশ্য উপভোগ কৰক ভাল লাগে চব জেগাত এইটো বস্তু দেখিব পোৱা নাযায় গতিকে এইটো এটা দৃশ্য বিৰল দৃশ্য আৰু মানে কি মাছ ভাল ডাঙৰ বৰালি মাছ দেখি ধৰিছে ভাল লাগিছে আচলতে এইবিলাক চখ এটা বৰালি কিনি ল'বও পাৰে কিন্তু সেইটো নকৰি পেলাই তেওঁলোকে চখত ধৰিছে মাছ ধৰক মাছ খোৱাতকৈ ধৰাটো কিছুমান ভাল লাগে আনন্দ মই অনুভৱ কৰিছোঁ তেওঁলোকে সেইটো কাৰণে আচলতে আমাৰ ছাৰে ক'লে কিছুমান কথা আৰু বিশেষকৈ মানে অলপ মানে আপোনাৰ নিজৰ সুৰক্ষাটো নিজৰ ওপৰত হেৰি কৰে গাঁৱৰ মানুহ আহিলেও মানে আপোনাৰ বিশেষকৈ মানে কি সাঁতোৰা যিসকল আছে সেইসকল আহিলে ভাল আৰু যিসকলে সাঁতুৰিব নাজানে তেনেকৈ নদীত মানে মাছ ধৰাটো ভাল নহয় কাৰণ আপোনাৰ ছেফটিটো ইউটিউবত চাবি ইউটিউবত